পইচা পাই গেলো। হে গাইজ, মই এতিয়া ৰাস্তাত বহি আছোঁ। মানে এদিন বৰষুণ দি আছিল না, বহুত বৰষুণ দি থকাৰ কাৰণে মানে আমাৰ চোতাল চব জিকি গৈছে। তাৰপিছত ধান মেলি দিছে আৰু ধান মেলি দিবা আমাৰ জাগা চোতালত সেই চিকি থকাৰ কাৰণে ৰাস্তাত দিছে। তাৰ কাৰণে মই ধানখিনি মানে আগুৰি আছোঁ আৰু চকী যাতে মুৰ্গী নাখায় একোৱে দেখুৱাই আছোঁ আপোনালোকক। ক'ত ধানখিনি আছে ৰেডি আছে দেখাইছোঁ। আৰু এই বহুত দিনৰ মূৰত ভিডিঅ' বনাইছিলোঁ, এটা দিনটো বৰষুণে দি আছে। ইয়াতে ধুনীয়াকৈ মেলি দিছে ধানখিনি। এই পক্ষী চকী আহি থাকে না, চাই আছোঁ ধুনীয়াকৈ। অলপ লাৰি দিওঁ ধুনীয়াকৈ লাৰি দিলোঁ ধানখিনি। লাৰি দি আৰু দেখা নাই কিমান ৰ'দ দিছে। আৰু এই ফুলবিলাক কি ধুনীয়াকৈ ফুলি আছে ৰাস্তাত আমাৰ। ৰাস্তা এতিয়া ভাঙা চিঙাৰ বাৰী এখন আহি গ'ল। মিষ্টিক বিচাৰে তই, মই গম পাইছোঁ। স্কুলত কি খুৱাইছে আজি তোহাৰ? হা পিংগু কি চিপেন কে আহি গেল বজাৰৰ পৰা আলু লৈ। আৰু কি আনছে বটল খানাটো আজি মজবুৰ হ'ব। তেল আনছে দে আর বাই বাই। ওই চ্যানেল তোমার সাবস্ক্রাইব করবি। চাওক আপোনালোকে, মই ৰাস্তাত ৰখাতে পইচা পাই গেলো। পইচা কিমান লাভ মোৰ, ৰাস্তাত পইচা পাই লাভ মোৰ। এতিয়া ৰ'দত ঘূৰোতে ভাগাত ধৰি দিছে। ধান কৰাতে অলপমান বৈছোঁ। হে গাইজ, এতিয়া আবেলি 5:15 হ'ল আৰু মই বহি আছোঁ এনেকৈ। ধান চান আমাৰ ধুনীয়াকৈ আনি থৈ দিছে ঘৰত। আৰু এইবাৰ মই মানে আপোনালোকক এটা বস্তু দেখাই আছোঁ। মোৰ মানে স্কিনখনত কিবা কিবি উঠছে মুখত, সেইকাৰণে মই এল'ভেৰা এটা আনিছোঁ। এল'ভেৰাটো লগাম। এল'ভেৰা বহুত ভাল হয় স্কিনৰ কাৰণে, উপকাৰী। চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'টো।
হে গাইজ আমি এতিয়া নাৰিকল খাই আছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই সন্ধিয়া লাগিছে আবেলি একদম ৰাতি একদম হ'ব আৰু অলপ পাছত বাই বাই আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰি দিব বাই বাই